আৰু এই আগফালে চব সেৱা বোৰ্ড আৰু সেৱা বোৰ্ডৰ আৰু আগলৈ ইফালে আছে আসাম হায়াৰ ছেকেণ্ডেৰী বোৰ্ড। আমাৰ পায়েং ছাৰৰ টিকেটটো কনফাৰ্ম হৈ গ'ল, মোৰ ভাগৰহে কনফাৰ্ম হোৱা নাই। ৱেটিং লিষ্টত আছে, কি হয় নাজানো আৰু যেনিবা ষ্টেচনত থাকিবলগীয়া হ'ব পাৰে। হেল্ল' ভিউৱাৰ্ছসকল, কি খবৰ আপোনালোকৰ? আৰু মই আপোনালোকক স্বাগতম জনাইছোঁ গুৱাহাটী ষ্টেচনৰ পৰা। তো আজিৰ টপিকটো হ'লগৈ কি মানে কি থাম্বনেইলটো দেখিতো আপোনালোকে গম পাইছে চাগে। তো মই ইয়াত ষ্টেচনতে ৰৈ আছোঁ। মেইনলি হ'ল কি আমি মাইগ্ৰেশ্যন চাৰ্টিফিকেট বনাবলৈ যাম বামুনিমৈদামলৈ। তো ইয়াতে ৰখি আছোঁ কি আমাৰ ভণ্টিৰ লগৰজনীৰ দেউতাক মানে আহি আছে। তো এতিয়ালৈকে গুৱাহাটী ষ্টেচন পোৱাহি নাই। তো ষ্টেচন পাবহি আৰু লগতে যাম মানে। ইয়াতে চাব পাৰে, এয়া ভণ্টিৰ লগৰজনী দেউতাক আহি পালেহি। শিলচৰতে আছিলে, তেখেতে মানে বহুত ডাঙৰ হেল্প এটা কৰিলে মোক লাগিব। শিলচৰৰ পৰা মানে কি ৰেজিষ্ট্ৰেশ্যন কাগজখন লৈ আনিছে ভণ্টিভাগৰ মানে কি ৰেজিষ্ট্ৰেশ্যন কাগজখন তাতে আছিলে। তো এফালে মানে বহুত সহায় হোৱা নিচিনাকৈ হ'ল। তো এতিয়া আমি মেইন কামৰ কাৰণে আগবাঢ়ি গৈ আছোঁ আৰু মেইন চেণ্টাৰত গৈ কিনে দেখুৱাবলৈ চেষ্টা কৰিম বাকীখিনি। চাই থাকক ভিডিঅ'টো যদি ভাল লাগে, যদি অলপ ইনফৰ্মেটিভ টাইপৰ হয়, তেতিয়াহ'লে এটা কমেণ্ট কৰি দিব আৰু কেনেকুৱা লাগিছে বুলি। আৰু এয়া আগফালে চব সেৱা বোৰ্ড আৰু সেৱা বোৰ্ডৰ আৰু আগলৈ ইফালে আছে আসাম হায়াৰ ছেকেণ্ডেৰী বোৰ্ড। তো আহি পালোহি আৰু এতিয়াও মানে সময় হোৱা নাই, 8:50 মিনিটমান হৈছে। তো হোটেলতে কিবা কিবি অলপ খাই লওঁ, তাৰপৰা যাম আৰু সময় হ'লে মানে। আৰু এয়া গোটেইখন ঘূৰি মানে ৰাতিপুৱা সময়তে হোটেল পাবলৈ নাই, তাতে মুঠতে সৰু সৰু হোটেল এখন পালোঁ বুলি ক'ব লাগিব। তাতে বহিবলৈ দুজনৰ কাৰণে জেগাই নহয়, বহিছোঁ আৰু তাকে। আৰু ৰুটি 2খনমান অৰ্ডাৰ দিছোঁ, খাই লওঁ, পেট পূজনটো কৰি লওঁ, তাৰপিছত আকৌ ঘূৰিব নোৱাৰোঁ বাহিৰত। আৰু মই বৰ্তমান আছোঁ সেৱা বোৰ্ডৰ ঠিক গেটৰ সন্মুখত। আৰু এইটো চাব পাৰে সেৱা বোৰ্ড আৰু আসাম হায়াৰ ছেকেণ্ডেৰী বোৰ্ড একেলগতে আছে। তো সোমাই যাম, এতিয়ালৈকে খোলা নাই মানে। সেৱা বোৰ্ডটো এৰি আহি এতিয়া আমি আসাম হায়াৰ ছেকেণ্ডেৰী কাউন্সিল বোৰ্ডলৈ সোমাই গৈ আছোঁ। এইটো এইফালে চাব পাৰে আসাম। তো বন্ধুসকল, ফাইনেলি মানে কি কামটো হ'লগৈ আৰু মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন পাই গ'লোঁ। প্ৰথমতে মানে কি অকণমান ইনফৰ্মেশ্যনটো ভুল হ'ল, মানে প্ৰথমে মই সেৱা বোৰ্ড যোনটো আছে তাতে সোমাই গৈছিলোঁ। তো সেৱা বোৰ্ডৰ পৰা অকণমান আগলৈ ইফালে গ'লে ইয়াত আসাম হায়াৰ ছেকেণ্ডেৰী বোৰ্ডটো আছে, তালৈ যাব লাগে। তো তালৈ গ'লোঁ, গৈ কিনে আমাৰ গেটৰ মুখতে চহী মাৰিলোঁ আৰু মাৰি কিনে 10-15 মিনিটমান বহিবলৈ দিলে। বহাৰ পাছতে মাতিলে চবকে, আমি ৰেজিষ্ট্ৰেশ্যনখন দেখালোঁ আৰু ই কপি যোনখন আছিলে আৰু মেছেজ কোন তাৰিখে আহিছিলে সেইটো চাই দিলে মানে লগালগ দিয়ে দিছে আৰু কপিবিলাক। তো ফাইনেলি পালোঁ, চিন্তাবিলাক কমিলে আৰু আমি যাম এতিয়া ষ্টেচনলৈ। ষ্টেচনৰ পৰা আৰু শিলচৰলৈ যাবগৈ লাগিব। ৰাতি 12টা বজাত আছে ট্ৰেইনখন। আৰু বৰ্তমান আমি বামুনিমৈদামৰ সকলোবিলাক কাম মানে সমাপ্ত কৰি কিনে এতিয়া ষ্টেচন আহি পালোহি আৰু দুজনে এতিয়া বহি আছোঁ। ট্ৰেইন আছে, বহুত টাইম লাগিব, ৰৈতো আমনি লাগিছে, গোটেই নিশা টোপনি ক্ষতি তাতে। আৰু আমাৰ পায়েং ছাৰৰ টিকেটটো কনফাৰ্ম হৈ গ'ল, মোৰ ভাগৰহে কনফাৰ্ম হোৱা নাই। ৱেটিং লিষ্টত আছে, কি হয় নাজানো আৰু কিজানিবা ষ্টেচনত থাকিবলগীয়া হ'ব পাৰে। তো ভিডিঅ'টো চাই থাকক আপোনালোকে, কি হয় লাষ্টত। ষ্টেচনতে আমি প্ৰায় 2 ঘণ্টামান ৰ'লোঁ। ৰৈ কিনে তাতে অলপ শুলোঁ মই, আৰু গা পা তাতে ধুই মেলি
তাৰপৰা আমাৰ হাতত সময় বহুত আছিলে আৰু পায়ং ছাৰেও ক'লে কি আমি অলপ ফুৰি আহোঁ ব'লা। তাৰপিছত লগৰ এজনীও ফোন কৰিলে, তাৰপৰা তাইও ষ্টেচনত আহি পালেহি আৰু এইফালে গুৱাহাটী ব্ৰহ্মপুত্ৰ পাৰলৈ আহিছোঁ এতিয়া ৰূপৱে চাবলৈ। লোকেশ্যন আৰু বন্ধুসকল এয়া চাওক, মই বৰ্তমান ব্ৰহ্মপুত্ৰ নদী পাৰলৈ আহিলোঁ। ষ্টেচনতে ৰৈ আছিলোঁ, তো আমনি লগা কাৰণে এইফালে ঘূৰিবলৈ আহিলোঁ। আৰু মেইনলি হ'ল কি আমাৰ ঘৰৰ ওচৰৰ ছোৱালীজনী আহিলে তাই লগ কৰিবলৈ। তাই মানে মিৰ্জাত ষ্টাডি কৰি আছে, এইজনী তাই ভাগৰ মানে কি লেপটপ এটা দি পঠাইছে মোক ঘৰলৈ নিবলৈ। তাইও ক'লে এইফালে অলপ ফুৰিবলৈ যাওঁ, আমাৰ লগতে ওলাই আহি দিলে আৰু এই চব ৰূপে এৰিয়া। আৰু বন্ধুসকল মই বৰ্তমান আছোঁ শিলচৰ ষ্টেচনত। ভ্লগটোতো এণ্ডিং দিব পৰা নাই এতিয়ালৈকে। তো লাষ্ট চিন আছিলে কি মই ব্ৰহ্মপুত্ৰ পাৰত আছিলোঁ, ৰূপৱে চাই আছিলোঁ। তাতে মোৰ লগৰজনী আছিলে, সোণাৰীৰে হয় বাৰু, আৰু ভণ্টিৰ লগৰ দেউতাকো আছিলে। তো মানে কি লগৰজনীতো গুচি গ'লগৈ। তাৰপিছত আমি দুইজনে ষ্টেচনলৈ গ'লোঁ। তাৰপাছত লগৰজনী দেউতাকেও মোক এৰি দিলে, টাইম হৈ গ'ল ট্ৰেইনৰ। তাৰপাছত মোৰ ট্ৰেইন আছিলে নিশা 12টা বজাত। 12টা বজাত উঠি কিনে ময়ো আহি দিলোঁ আৰু তাৰপৰা মই শিলচৰত আহি পাইছোঁ 11 তাৰিখে দিনৰ 1টা বজাত। তাৰপৰা পিছদিনাখন ভ্লগ নবনালোঁ, মানে কি 2টা নিশা টোপনি ক্ষতি, আৰু মানে 2টা নিশা টোপনি ক্ষতি কৰি অৱস্থা বেয়া হৈ আছে। তো আজি সম্পূৰ্ণ কামখিনি কৰিলোঁ আৰু 11 তাৰিখে সেইখিনি মানে কি লগালগ এটা কাম কৰিছিলোঁ, মাইগ্ৰেশ্যনখনটো হৈ গ'ল অলৰেডি। তাৰপিছত ইউনিভাৰ্চিটিৰ যোনটো ৰেজিষ্ট্ৰেশ্যন ফিজ, সেই ৰেজিষ্ট্ৰেশ্যন ফিজটো দিলোঁ। তো মাইগ্ৰেশ্যনৰ কাম মানে সম্পূৰ্ণ ক্লিয়াৰ কৰি মেলি তাৰপৰা এনেকুৱা হোন দিলোঁ মানে কি ক'ব আৰু বৰ্তমান এতিয়া ভইচ ৰেকৰ্ডিং কৰিবলৈ অকণমান অসুবিধা পাই আছোঁ, কেলৈ মাইক্ৰফোনটো ভণ্টিক দি থৈ আহিলোঁ। মোৰ যাবলৈ টাইম হ'ব নিশা 11টা বজাত আছে ট্ৰেইন। তো কাইলৈহে গৈ পাম, সোমবাৰে মানে 13 তাৰিখে। আৰু আজি 12 তাৰিখ দীপাৱলী, আৰু ইয়াতে দীপাৱলী মানে একদম ধুমধামেৰে চবেই উদযাপন কৰিছে। আৰু ইয়াৰ যোগেদি মই সকলোকে দীপাৱলী শুভেচ্ছা জনাইছোঁ, সকলোলৈ শুভেচ্ছা থাকিল। আৰু BSc নাৰ্ছিং পঢ়োৱা মানে ধোঁৱা ওলাই গৈছেগৈ। মেইনলি হ'ল কি অহা যোৱাটো বেলেগ কষ্ট হয়, এই গুৱাহাটী শিলচৰ, আৰু টোপনি ক্ষতিটো বিশেষকৈ মোৰ মানে সহ্য নহয়। আৰু ক'বলৈ গ'লে এটা দায়িত্ব লৈ কিনে ভ্লগ বনোৱাটো বহুত কষ্টকৰ হয় একচুৱেলি। তো এইখিনি কষ্ট বুজি কিনে আপোনালোকে বুজি পাইছে আৰু কি ক'বলৈ বিচাৰিছোঁ, অলপ সহায় কৰি দিব। কিনো ক'ম, আমিনো আৰু কি 42 চুকত মোটা মানুহে ভ্লগ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু যিমানখিনি কেনেকৈ কি হৈছে, কিমান ভাল হৈছে নাজানিছোঁ। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা হৈছে। আপোনালোকে যদি কমেণ্ট কৰে তেতিয়া অন্ততঃ মানে কি মটিভেশ্যনটো আহিব ভিডিঅ' বনাবলৈ নেক্সট। আৰু আজিলৈ মই বাই বাই দিছোঁ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিউ মানে অকণমান ল'ম, দিৱালীৰ ভিউ এটা দেখুৱাম আপোনালোকক, চাব, ঠিক আছে। তো আজিলৈ বাই বাই দিছোঁ আৰু ইয়াতে চাওক ষ্টেচনৰ পাছফালৰ ভিউ। ইয়াতে পূজা কৰিছে, কালি পূজা, দীপাৱলী।